Hey guys, welcome back to my YouTube channel Daily Life with Vasu আৰু আজি মোৰ লগত আছে তৰুণ এছ অলৱেজ আৰু তৰুণ আৰু মই আজি গৈ আছো এডোখৰ ধুনীয়া ঠাইত মানে ব্ৰহ্মপুত্ৰ পাৰত গৈ আছো তো আজি গৈ আছো আমি ব্ৰহ্মপুত্ৰ পাৰত তো আপোনালোকে চাই থাকক আৰু ক'ত আছে কোন প্লেচ মই সকলো কম বাৰু ভিডিঅ'টো তো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছো তো আপোনালোকে চাই থাকক ডাইৰেক্ট এতিয়া আমি গৈ আছো ব্ৰহ্মপুত্ৰ পাৰত তো মই আজি বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ আকৌ আজি বহুত দিনৰ মূৰত ওলাই আহিছোঁ মোৰ বন্ধু তৰুণৰ লগত আৰু ইয়াৰ পিছতো আৰু ধুনীয়া ধুনীয়া ৰাইডত আমি যাম আৰু আজি আমি সৰু সুৰা এটা ৰাইড কৰিছোঁ আৰু আজি আমি গৈ আছোঁ ভোৰাগাঁও ব্ৰহ্মপুত্ৰ পাৰলৈ আৰু আপোনালোকক এটা ব্ৰহ্মপুত্ৰ মনোমোহা দৃশ্য দেখাবলৈ ট্ৰাই কৰিম মৰিগাঁৱৰ পৰা মোৰ বন্ধু তৰুণ আৰু মই তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো এনজয় কৰক আৰু কেৰুৱালৈ বেছি দূৰ নাই 2 কিলোমিটাৰমান আছে আৰু কেৰুৱাৰ পৰা 5 কিলোমিটাৰ পিছত আমি ভোৰাগাঁও পাম তো আপোনালোকে চাই থাকক গাইছ আৰু এতিয়া গৰু গাই বহুত বাটত আৰু গাড়ী মটৰ ইমান ভিৰ নাই যেনিবা আৰু আমি মানে ইমান দুপৰীয়া টাইমত অহা নাই কাৰণ ৰ'দ বেছি হ'লে মানে ব্ৰহ্মপুত্ৰ যোনটো মনোমোহা দৃশ্য সেইটো মানে উপভোগ কৰিবলৈ ইমান ভাল নহয় বৰ্তমান প্ৰায় 3 মান বাজিছে আৰু আমি ধুনীয়াকৈ আমি 4 মান বজাত পাই যাম আৰু 4 মান বজাৰ পৰা তাত অকণমান টাইম স্পেণ্ড কৰিম আৰু আপোনালোকক ধুনীয়াকৈ দেখাম ব্ৰহ্মপুত্ৰখন গোটেই ভোৰাগাঁও ব্ৰহ্মপুত্ৰখন আৰু তাৰপিছত আমি আন্ধাৰ নহওঁতে ঘৰলৈ বাট লওঁ আমি এতিয়া পালোহি গেৰুৱা চাৰিআলি ফাইনেলি এয়া গেৰুৱা চাৰিআলি চিধা নতুন চিধা আৰু এখন গেৰুৱা চাৰিআলি আৰু চাৰিআলিখন বহুত ডাঙৰ হয় বা দোকান বজাৰ চব খুলিছে মানুহৰ ভিৰো বহুত তো গাইজ ফাইনেলি আমি ভোৰাগাঁও চাৰিআলি পালোহি আৰু ৰাইট চাইডে হৈছে ভোৰাগাঁও আৰক্ষী চকী তো গাইজ ফাইনেলি আমি পালোহি ভোৰাগাঁও ব্ৰহ্মপুত্ৰ পাৰ আৰু এতিয়া মোৰ ফ্ৰণ্টত আছে ব্ৰহ্মপুত্ৰ আৰু যোনটো ভিউটো সেইটো বহুতে আল্টিমেট ভিউ মই এতিয়া ভিউটো দেখাবলৈ ট্ৰাই কৰিম তো চাওক গাইজ 1 2 3 এণ্ড গো দিছ ইজ দ্য ব্ৰহ্মপুত্ৰ এয়া ব্ৰহ্মপুত্ৰ বালিচৰ কিন্তু বৰ্তমান যিহেতু বানপানী বহুত বেছি হৈ আছিল তো এইবোৰ বালি চব মানে পানীয়ে ঢাক খাই গৈছে আৰু এইবোৰ মানে তেওঁ অলপ অলপ ওলাই আছে চাওক আৰু এখনে হৈছে ব্ৰহ্মপুত্ৰ চাওক কিমান বিশাল ফ্ৰণ্টত এইবোৰ ফেৰি গৈ আছে আৰু আমি সেইটো পাৰতো যাম সেইটো পাৰত গৈ তাৰ পৰা ভিউটো আৰু ধুনীয়া তাৰ পৰাও দেখাবলৈ ট্ৰাই কৰিম আৰু ইয়াত চাওক কি ধুনীয়া ভিউ আমি এতিয়া এইটো পাৰৰ পৰা দেখালোঁ এতিয়া বেলেগ এটা পাৰত যাম আৰু সেই পাৰটোৰ পৰাও দেখাবলৈ ট্ৰাই কৰিম তো এয়া চাওক গাইজ কিমান সোপা ফেৰি ক'লৈ গৈছে গম নাপাওঁ দৰং নহ'লে গুৱাহাটী ফালে যাব পাৰে আৰু ফাৰ্ষ্টতে আমি দেখাইছিলোঁ সেইটো ছাইডৰ পৰা আৰু এতিয়া বেলেগ এটা ছাইডে আহিছোঁ তো চাওক কিমান ধুনীয়া আৰু এতিয়া মানে ছানছেট সূৰ্য অস্ত যোৱা সময় হৈছে তো বহুতে ধুনীয়া ভিউ চাওক তো এতিয়া তৰুণ আৰু মই ইয়াত আহি বহুতে ধুনীয়া সময় স্পেণ্ড কৰিছোঁ বহুতে ভাল লাগিছে ভিউটো আৰু ধুনীয়া ফেৰি চেৰি চলি আছে ভাল লাগিছে কেনেকুৱা লাগিছে তৰুণ বহুত ভাল লাগিছে আগতেও আহিছিলোঁ ইয়ালৈ প্ৰায় আহি থাকোঁ কিন্তু সঁচাই ভাল লাগে আৰু এই দৃশ্যটো ইয়াৰ পৰা চাই ভাল লাগে আৰু মোৰ আজি ছেকেণ্ড টাইম ফাৰ্ষ্ট মই আহিছিলোঁ প্ৰায় বহুত দিন হ'ল মোৰ অহা 4 বছৰমান হ'ল আৰু আজি মোৰ ছেকেণ্ড টাইম আৰু ছেকেণ্ড টাইম আহিছোঁ ভোৰাগাঁও ব্ৰহ্মপুত্ৰ পাৰত
বহুতে ভাল লাগিছে আৰু যোনটো ব্ৰহ্মপুত্ৰ মনোমোহা দৃশ্যটো বহুতে ধুনীয়া আৰু এতিয়া সূৰ্য অস্ত যোৱা সময় হৈছে বহুত ধুনীয়া লাগিছে আৰু বহুত ফেৰী চেৰী ইয়াত চলি আছে ক'ত গৈ আছে গম নাপাওঁ বহুত মানুহ গৈ আছে ফেৰী চলি আছে ভাল লাগিছে মই এটাই কওঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পালে এটা লাইক কৰি দিব আৰু লাইক এটা কৰি দিব কাৰণ ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ আৰু ইমান ধুনীয়া প্লেচ আৰু কি ধুনীয়া ভিউ ফ্ৰণ্টত মানে এনেকুৱা ধুনীয়া লাগিছে আৰু ধুনীয়াকৈ বতাহ চতাহ মাৰি আছে বহুতে ভাল লাগিছে থাকি গৰম অকণমানো ফিল হোৱা নাই ফ্ৰণ্টত গোটেই ব্ৰহ্মপুত্ৰখন ইমান বিশাল ব্ৰহ্মপুত্ৰ বহুত ধুনীয়া লাগিছে আৰু এতিয়া সূৰ্য অস্ত যোৱা সময় বহুত ধুনীয়া লাগিছে আৰু অকণমান ভিউ দেখাম ধুনীয়াকৈ তো গাইজ চাই থাকক Remember the time we were standing on the rooftop. You shone as bright as the city before us. Now tell me you feel it, tell me you know it, tell me you're cold and tell me I'm water. তো এয়া ফেৰীবোৰ দেখিবলৈ পাইছে আপোনালোকে এয়া ফেৰীবোৰ এইবোৰ চব তেজপুৰ দৰং তাৰ পৰা অহা হয় আৰু আজি ইয়াত মানে বৈৰাগত আজি বজাৰ আছিল তো বজাৰ কৰিবলৈ অহা এইবোৰ এতিয়া দৰং যাব তেজপুৰ যাব তো ভাল লাগিছে ইয়াত আজি আহি Why must all that I touch always fall into dust? We are fluid like the ocean waters, but you only crave for solid ground. বিশ মিনিটমান থাকিলেও বহুতে ধুনীয়া লাগিছে আৰু পৰিৱেশটো বহুত ধুনীয়া আৰু ধুনীয়া বতাহ মাৰি আছে আৰু এতিয়া ফটো চটো উঠিলোঁ ধুনীয়াকৈ আৰু ছানছেটটো বহুত ধুনীয়া লাগিছে আৰু ফটো উঠিলোঁ আৰু এতিয়া আকৌ ফটো উঠিম কাৰণ বহুত ধুনীয়া প্লেচটো আৰু এতিয়া কি ধুনীয়া চাওক এয়াই হৈছে ফুৰাগাঁও ব্ৰহ্মপুত্ৰ পাৰ আৰু কোনোবাই যদি অহা নাই তেনেহ'লে আহি চাই যাবহি কিন্তু ৰাস্তাটো অকণমান বেয়া ইয়াত মানে অকণমান ফুৰাগাঁও চাৰিআলিৰ পৰা অকণমান ভিতৰলৈ সোমাই আহিব লাগে সূৰ্য অস্ত যোৱা সময় এতিয়া বহুত ধুনীয়া লাগিছে আৰু মানে ইয়াত মানে ফেৰী চেৰী এইবোৰ বহুত চলি থাকে বহুত ভাল লাগিছে গোটেই ধুনীয়া ভিউ আৰু ট'ন আৰু মই ইয়াত আহি আজি ধুনীয়া টাইম স্পেণ্ড কৰিছোঁ আৰু আমাৰ বেক চাইডে সূৰ্যটো থকাৰ কাৰণে এইটো চাইডৰ পৰা মাৰিলে মানে কি হয় ব্ৰাইটনেছটো নাহে কিন্তু এইটো চাইডৰ পৰা ধুনীয়া ব্ৰাইটনেছ আহে তো বহুত ধুনীয়া এটা টাইম আজি স্পেণ্ড কৰিলোঁ গাইজ ইয়াত বহুত টাইম এনজয় কৰিলোঁ বহুত ভাল লাগিল আৰু এতিয়া আমি ঘৰলৈ যাম আৰু গাইজ আজি আমি ব্ৰহ্মপুত্ৰ পাৰ ধুনীয়াকৈ ফুৰাগাঁও ব্ৰহ্মপুত্ৰ পাৰ আপোনালোকক দেখালোঁ বহুত ভাল লাগিল আৰু ব্ৰহ্মপুত্ৰৰ যোনটো ভিউটো আৰু ছানছেটৰ যোনটো ভিউ বহুতে ধুনীয়া লাগিল কেনেকুৱা লাগিছে তৰুণ বহুত ভাল লাগিল বহুত ভাল লাগিছে আৰু তৰুণ আৰু মই বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ আৰু আজি আহিলোঁ আৰু ধুনীয়াকৈ আপোনালোকক ফুৰাগাঁও ব্ৰহ্মপুত্ৰ দেখালোঁ ব্ৰহ্মপুত্ৰ পাৰ দেখালোঁ আৰু ধুনীয়া এটা ভিউ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ এণ্ড আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও ভাল পাইছে তো আজিলৈ ইমানেই এণ্ড ধন্যবাদ